আজি ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলাৰ চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিটা মণ্ডলত ক্ৰমে শুক্লেশ্বৰ মণ্ডল, বিষ্ণুপুৰ মণ্ডল আৰু ভৰলুমুখ মণ্ডলত দেশৰ যশস্বী মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক অসম ভ্ৰমণৰ সন্দৰ্ভত বিধানসভা সমষ্টি ভিত্তিত প্ৰস্তুতি বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকত ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শ্ৰীযুত তপন চন্দ্ৰ দাস ডাঙৰীয়া, জিলাৰ সাধাৰণ সম্পাদক বিজয় পাঠক, জিলাৰ মণ্ডল প্ৰভাৰী শ্ৰী ভিগু দাস, গুৱাহাটী পদ্মভৱনৰ অফিস সঞ্চালক শ্ৰী অশোক কুমাৰ ভৰালী ডাঙৰীয়াৰ লগতে তিনিওটা মণ্ডলৰ সভাপতি আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। নিউজ ডেস্ক, নিউজ 24 আৱাৰ্ছ। এই টাৰ্মিনেল আজি আটক ধুনীয়াকৈ সজ্জিত হৈ সম্পূৰ্ণ হৈ উঠিল আৰু তাকে উদ্বোধন কৰাৰ কাৰণে কাইলৈ 2:30 বজাত মাননীয় যশস্বী প্ৰধানমন্ত্ৰীগৰাকী আহি বিমানঘাটত উপস্থিত হ'বহি আৰু তাৰ পৰা তেখেতে পোনে পোনে আমাৰ নেশ্যনেল হাইৱে হৈ পেলাই আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ আহি উপস্থিত হ'ব। সঁচাকৈয়ে সৌভাগ্যৰ কথা, আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ ৰাজ্যিক কাৰ্যালয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত উপস্থিত হ'ব। সেইটো আমাৰ সকলো কাৰ্যকৰ্তাৰ কাৰণে এক গৌৰৱৰ বিষয়। গতিকে প্ৰধানমন্ত্ৰীগৰাকীক আমি স্বাগতম জনোৱাৰ কাৰণে আমাৰ প্ৰায় 11টা সমষ্টিৰ প্ৰায় 55,000 কাৰ্যকৰ্তাই আমি তেখেতক স্বাগতম জনাম আমাৰ ৰাজ্যিক কাৰ্যালয়ত। ইতিমধ্যে ইয়াৰ আগতে প্ৰায় 70,000 কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী ৰাইজৰ দ্বাৰা গুৱাহাটী বিমানবন্দৰত মাননীয় প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনোৱা হ'ব চৰকাৰীভাৱে, আৰু আমি তেখেতক স্বাগতম জনাম আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ। কমলপুৰ, ৰহা, জাগিৰোড, নগাঁও ইত্যাদি প্ৰায় 11টা সমষ্টিৰ, মানে কমলপুৰৰ 8,000, আমাৰ ইয়াত 3,000 আহিব, 5,000 এয়াৰপৰ্ট যাব। গতিকে এই কাৰ্যকৰ্তাখিনিয়ে আমি মাননীয় প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনাম আৰু সেই হিচাপে আমাৰ চেণ্ট্ৰেল গুৱাহাটীত মানে গোটেই কাৰ্যক্ৰমটো যাতে সুচাৰুৰূপে পৰিচালিত হয়, ইতিমধ্যে আমি কাউন্সিলৰ আৰু আমাৰ সংগঠনৰ দায়িত্ব থকা সকলো বিষয়ববীয়া লগ লাগি বুথ পৰ্যায়লৈ আমাৰ এই মেছেজ পঠিয়াবলৈ বাছৰ লৈছে।